জুইৰ মাজতো অক্ষত থাকিল পবিত্ৰ কুৰাণ শ্বৰীফ। জ্বলি চাৰখাৰ হ'ল প্ৰায় ৫০ লাখ টকাৰ সা সম্পত্তি। কিন্তু বিধ্বংসী জুইয়ে স্পৰ্শ কৰিব নোৱাৰিলে কুৰাণ শ্বৰীফক। কুৰাণ শ্বৰীফৰ এটা আখৰকো স্পৰ্শ কৰিব নোৱাৰিলে জুইয়ে। জুৰিয়াৰ মাহিৰী পাৰত সংঘটিত হৈছে অগ্নিকাণ্ড। প্ৰায় ৫০ লাখ টকাৰ সম্পত্তি চাৰখাৰ হোৱাৰ পিছতো সম্পূৰ্ণ অক্ষত অৱস্থাত থাকিল পবিত্ৰ কুৰাণ। আল্লাহৰ মহিমা দেখি সকলো আচৰিত। কিয়ামত পৰ্যন্ত গোটেই পৃথিৱী ধ্বংস হলেও পবিত্ৰ কুৰাণ শ্বৰীফৰ কোনো ক্ষতি নহয়, সেয়া পুনৰবাৰ প্ৰমাণিত হ'ল। ৩খন পকীঘৰৰ লগতে ৫খনকৈ বাসগৃহ জুইয়ে ধ্বংস কৰিলেও ধ্বংস কৰিবলৈ নোৱাৰিলে পবিত্ৰ কুৰাণ শ্বৰীফৰ এটা আখৰকো। যিমান সম্ভৱ ভিডিঅ'টো শ্বেয়াৰ কৰি বিশ্বৰ সকলোকে চোৱাৰ সুযোগ কৰি দিব। নিজে